হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ দৰঙীয়া প্ৰাঞ্জীত অল ফাৰ্মিং টিপছলৈ। মই আজি আমাৰ ওচৰৰে দাদা এজনৰ ফাৰ্ম এখনলৈ আহিছিলোঁ। দাদাজন মানে কি আৰু ফাৰ্মৰ গৰাকী ঘৰত নাই, সেইবাবে মই নিজে আপোনালোকৰ ফাৰ্মখনৰ বিষয়ে অলপ কৈ দিম বুলি ভাবিছোঁ। তেওঁ কম খৰচতে কৰিছে, মানে তেওঁ 5জনী মাইকীৰে আৰম্ভ কৰিছে। এবছৰ হৈছে গাহৰি ফাৰ্মখন কৰা, এবছৰমান হৈছে। আপোনাৰ ফাৰ্মখন মানে চাৰিওদিশটো মানে খুব মানে ঘৰৰ পৰা দূৰত আছে, আৰু ঘৰৰ পৰা অলপ দূৰত হ'লে ভাল হয়। তেওঁৰ চেম্বাৰ আপোনাৰ চাৰিটা চেম্বাৰ আছে। তাতে আপোনাৰ এইজনী গাভিনী হৈ আছে, এজনীও গাভিনী হৈছে, আৰু এইটো আপোনাৰ বৰটো হয়। এজনী গাভিনী হৈ আছে, হেমচেয়াৰ হয় আপোনাৰ। খুব ভাল হয়, হেমচেয়াৰ জাতটো বহুত ভাল হয়। আপোনালোকে পুহিব পাৰে হেমচেয়াৰটো। এনেকৈ গঁৰাল নিৰ্মাণ কৰি পকাৰে ধুনীয়াকৈ আপোনাৰ গঁৰালৰ চাইজটো আপোনাৰ দাদাৰ 5x7 মান আছে চাগে। এনেকৈ গিল লগাই দিছে সুন্দৰকৈ। পৰৱৰ্তী সময়ত আপোনালোকক মই দাদা থকা অৱস্থাত আহিলে মই দাদাৰ পৰা সকলোখিনি জানিম। তেওঁ গাহৰি দানা কি খুৱায়, কেনেকৈ প্ৰতিপালন কৰি আছে, আৰু তেওঁ গাহৰিৰ পৰা লাভ বা খৰচ কেনেকুৱা, কিমান লাভ হৈছে তেওঁৰ পোৱালি বিক্ৰী কৰি, বা আপোনাৰ তেওঁ খৰচ কিমান হৈছে গঁৰালটো বনাওঁতে, সকলো আপোনালোকক জনাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চোৱা নাই চাব, আগৰ ভিডিঅ'বোৰ। আৰু এই দুটা আপোনাৰ মাইকী হয়, তেওঁ ব্ৰিডিঙৰ কাৰণে ৰাখিছে। 2জনী মাইকী হয়, তেওঁৰে পোৱালি হয়। চেহেৰা বাৰু ঠিকে আছে। ওপৰত এনেকৈ টিং দিছে, বাঁহৰ খুঁটা দি কিনে এনেকৈ আপোনালোকে কম খৰচত বনাই ল'ব পাৰে এটা গঁৰাল। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব আপোনালোকে, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমে আপোনালোকে পায়। ধন্যবাদ।